আজি আকৌ আহিলোঁ মোৰ অইন এটা কবিতা লৈ আপোনালোকৰ মাজত। কবিতাৰ শীৰ্ষ জখলা। মই তোমাক কৈছোঁ, মোক এডাল জখলা দিয়া, যাৰ আকাৰ হয় ওখ আৰু ডাঙৰ, যাৰ সহায়ত মই বগাব পাৰোঁ ওখ শৃংগ অট্টালিকা, য'ত কোনো আঁচনিয়ে ঢুকি নেপায় কোনো প্ৰলোভনৰ ৰাজনীতিয়ে। মোক এডাল জখলা দিয়া, যাৰ সহায়ত মানুহক দিব পৰা যায় খাদ্য আৰু সংস্থাপনৰ ঠিকনা, য'ত শান্তিৰে উশাহ ল'ব পাৰি মানুহে ক'ব পাৰিব আমিও মানুহ, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। বিনিময়ত তুমি যিয়েই বিচৰা হয়তো তুমি পাব পাৰা। সেইডাল জখলা দিয়া, যিডালৰ সহায়ত মই ক'ব পাৰিম গান্ধী মামাৰ কথা, নাথাকিব তাহাত ঘৃণাৰ বতৰা, পংগুত্বৰ কথা, বিভেদৰ বীজ সিঁচা সেইজন মানুহৰ কথা। মোক এডাল জখলা দিয়া, যাৰ সহায়ত নিবনুৱাক কৰা হয় বনোৱা। মোক সেইডাল জখলা নালাগে, যিডাল জখলাত বহুতো ৰং থাকে। লাগে সেইডাল জখলা, য'ত এটাই ৰং তেজৰ ৰং সকলোৰে। দিব পৰা যদি দিয়া সেইডাল জখলা, বিনিময়ত যেই বিচৰা তাকেই হয়তো তুমি পাব পাৰা। য'ত ঘৃণা নাই, বিভেদ নাই, নাই কোনো সাম্প্ৰদায়িকতা, আছে মাথো মৰম, ভালপোৱা আৰু ভাতৃত্ববোধ, আছে প্ৰেম আৰু সৰলতা। দিয়া দিয়া সেইডাল জখলা, যিডালত বগাই আমিও ক'ব পাৰিম আমি একেখন নাওৰে যাত্ৰী। নহয় তুমি হিন্দু, নহয় তুমি মুছলমান, নহয় খ্ৰীষ্টান, নহয় তুমি বড়ো বা অইন জনজাতি, মাথো তুমি মানুহ। নাই ইয়াত জাত পাত, ভূপেন্দা থকা হ'লে ক'লেহেঁতেন মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে। সেইডাল জখলা দিয়া, বিনিময়ত যিয়েই বিচৰা হয়তো পাব পাৰা। সেইডাল জখলা এনেও নহয়, কিছু বগাই আঁতৰাই দিবা, ঔফুলীয়া হাঁহিটোৰে ক'বা তোমাতকৈ মই বহু ওখ। মই তেতিয়া ভাবিবলৈ বাধ্য হ'ম তুমি মূৰ্খৰ পৃথিৱীত বাস কৰিছা, কিয়নো তোমাতকৈ এটা ডাঙৰ আৰু দীঘল জখলা সাজি তোমাকেই ক'ব এতিয়া আমি তোমাক হাঁহিম ওপৰৰ পৰা। ধন্যবাদ।